এভৰিৱান জানমনিজ গুড লাইফ চেনেলটোলৈ আপোনালোক সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা ইভিনিং স্নেক ৰেচিপি লৈ আহিছোঁ। তেনেহ'লে আজিৰ ৰেচিপিটোনো কি বলকচোন চাওঁ আহক। ৰেচিপিটোৰ মেইন ইনগ্ৰিডিয়েণ্ট হ'ল সাগুদানা আৰু মই ইয়াত প্ৰায় সৰু বাটিৰ জোখেৰে এবাটিমান সাগুদানা ব্যৱহাৰ কৰিম। আৰু এইখিনি সাগুদানা মই প্ৰায় 6 ঘণ্টামান সময় তিয়াই ৰাখিছিলোঁ আৰু এইখিনিৰ পৰা মই পানীখিনি ভালদৰে চেকি লৈছোঁ। তাৰপিছত আমাক লাগিব অকণমান বইল কৰি লোৱা আলু, আৰু কাটি লোৱা পিঁয়াজ, অকণমান আদা নহৰু পেষ্ট, ধনিয়া, অকণমান নেমু, আৰু লাগিব হালধি গুড়ি, জিৰা গুড়ি, অকণমান চাট মছলা আৰু প্ৰয়োজন অনুসৰি নিমখ। এতিয়া আমি আলুখিনি ভালদৰে পিটিকি ল'ম। তাৰপিছত আমি ইয়াত অকণমানকৈ সাগুখিনি এড কৰি যাম। এতিয়া ইয়াতে আমি পিঁয়াজ অকণমান দি দিম, এচামুচমান আদা নহৰু পেষ্ট দি দিম, আৰু ধনিয়াখিনি দি দিম, আৰু গুড়ি মছলাখিনি লাহে লাহে দি দিম। এতিয়া আমি পুনৰ এইখিনি ভালদৰে মোহাৰি ল'ম। ইয়াতে আমি পানী এড কৰিব নালাগে, আৰু যদি আপোনালোকৰ পানী অকণমান বেছি যেন লাগে ইয়াতে এচামুচমান বেচনো এড কৰিব পাৰিব। আৰু ইয়াতে মই এতিয়া অকণমান জলকীয়া গুড়ি এড কৰিছোঁ আৰু নেমুখিনিও চেপি দিছোঁ। জলকীয়া গুড়িটো অপশ্যনেল হয়, আপোনালোকে যদি দিব বিচাৰে দি ল'ব পাৰিব। এতিয়া মই এইখিনি পুনৰ সানি ল'ম। এইফালে মই গেছত এখন কেৰাহীত ৰিফাইন তেল গৰম হ'ব দিম, আৰু এতিয়া মই হাত দুখনত অকণমান ৰিফাইন তেল সানি লৈ সাগুদানাখিনিৰ আকাৰ দিবলৈ আৰম্ভ কৰিম। আৰু মই সাগুদানাখিনি এনেকৈ অকণমান হাতত লৈ বল আকৃতি দিব বিচাৰিছোঁ, আৰু এনেকৈ অকণমান টিপি লাষ্টত চেপেটা কৰি দিম, এটা টিক্কিৰ নিচিনা কৰি দিম। আপোনালোকে ইচ্ছা কৰিলে বেলেগ আকাৰ দিও ল'ব পাৰিব। আৰু এনেকৈ মই গোটেইখিনিৰে টিক্কি বনাই ল'ম। আৰু এতিয়া মোৰ টিক্কিখিনিও প্ৰায় বনোৱা হৈ গ'ল। এতিয়া আমি এইখিনি ফ্ৰাই কৰিম, আৰু ফ্ৰাই কৰাৰ বাবে আমি এতিয়া এটা এটা কৰি লাহে লাহে তেলত দি যাম। মই টিক্কিখিনি এটা ছাইড হ'বলৈ দিম, টিক্কিখিনি এটা এটাকৈ লুটিয়াই দিম। এতিয়া মোৰ এই টিক্কিখিনিও প্ৰায় ভজা হৈয়ে গৈছে, আৰু মই এতিয়া এইখিনি নমাই ল'ম। দেখাত যেনেকৈ ভাল লাগিছে তেনেকৈ কিন্তু খাবলৈও বহুত সোৱাদ লাগে। আৰু মোৰ এতিয়া এই গৰম গৰম সাগুদানাৰ টিক্কিকেইটা খাবলৈ ৰেডি হৈ গ'ল। দেখাত বাৰু ভালেই হৈছে। তেনেহ'লে আপোনালোকেও এই ৰেচিপিটো ঘৰত এবাৰ ট্ৰাই কৰিবচোন। নহ'লে মোৰ আজিৰ এই ভিডিঅ'টো যদি আপোনালোক সকলোৰে ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোৰ আজিৰ ভিডিঅ'টো ইমানেই। বাই বাই, টেক কেয়াৰ, লাভ ইউ অল।